শাহী ইনফৰমেশ্যন চেনেলৰ অন্য এটি ভিডিঅ' লৈ আপোনালোক সকলোলৈ স্বাগতম জনাইছোঁ। ফাইনেলি আজি অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই এটা ভাল খবৰ দিলে। LP আৰু UPৰ যি 5550টা পদৰ এডভাৰটাইজমেণ্ট প্ৰকাশ কৰিছিল আৰু সেই পদসমূহৰ যে ফাৰ্ষ্ট মেৰিট লিষ্ট কেতিয়া প্ৰকাশ কৰিব সেই বিষয়ে সবিশেষ জনালে। মন্তব্য আছে, মন্তব্যটো শুনি লওক। আৰু এটা ঘোষণা আছে যে ইতিমধ্যে 5550 গৰাকী LP আৰু UP শিক্ষকৰ কাৰণে বিজ্ঞাপন প্ৰকাশ কৰা হৈছিল। এই বিজ্ঞাপনৰ আবেদন গ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে। ইয়াৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ প্ৰচেছ আৰম্ভ হ'ব। অৰ্থাৎ নতুন LP UP শিক্ষকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ প্ৰচেছটো অহা 6 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব। গতিকে সকলো যিসকল আবেদনকাৰী আছিলে আবেদনকাৰীক মই খবৰটো দিবৰ কাৰণে মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। যিসকলে নিযুক্তি পত্ৰ তেওঁলোকে ডাউনলোড কৰি ল'ব। কৰাৰ